চাওক আপোনালোকে যদি সৰ্বমুঠ গোটেইখিনি চাই নিবনুৱায়ো বহুতে আত্মহত্যা কৰিছে। উচ্চ শিক্ষিত নিবনুৱা আত্মহত্যা আৰু আপুনি ফাৰ্মাচীবিলাকত বা GMC পৰা ৰেকৰ্ড ল'ব, এতিয়া অসমৰ এটা যথেষ্ট সংখ্যক যুৱক যুৱতী ডিপ্ৰেশ্যনত ভোগা, যিটো ডিপ্ৰেশ্যন জাতীয় অসুস্থতা হৈ আছে। ডিপ্ৰেশ্যনৰ দৰৱ অসমত আটাইতকৈ বেছিকৈ বিক্ৰী হয়। মানে হতাশগ্ৰস্ততা, মানসিকভাৱে কি কয় ভাগি পৰা যিখিনি যুৱক যুৱতী, এতিয়া চৰকাৰে কিছুমান ৰংচঙীয়া এডভাৰটাইজমেণ্ট দি পেলাই চৰকাৰখনৰ ঢাকঢোল কিছুমান বজাই আছে। প্ৰকৃত অৰ্থত নিবনুৱা সমস্যা সমাধানত চৰকাৰ ব্যৰ্থ, কৃষকৰ সমস্যা সমাধানত চৰকাৰ ব্যৰ্থ। আৰু এইটো অকল আপুনি যিটো তথ্য কৈছে 191 জন নে কিমান, এইটো 22 চনৰ। অকল এই যোৱা বছৰটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইটো এটা এডভাৰটাইজমেণ্ট দিলে ভাল, যে অসমত মাত্ৰ 191 জনহে কৃষকে আত্মহত্যা কৰিছে। এইটো এটা এডভাৰটাইজমেণ্ট দিবৰ কাৰণে মই তেখেতক আহ্বান জনাইছোঁ, তেওঁলোকৰ ফটোবিলাক দি পেলাই। কাৰণ এইটো পৰ্যায়ত যে অসমখন গৈ আছে, এই কথাখিনি ঢাকি ৰাখিবৰ কাৰণে কিছুমান সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ ৰাজনীতি লাকি আলিক আনি পেলাই, AR ৰহমানক আনি এই ধৰণৰ কাম কাজৰ মাজেদি গোটেই ৰাজ্যখনৰ ৰাজনীতিটো তেওঁ পৰিচালিত কৰিব বিচাৰিছে। আজি বাল্য বিবাহ ওলোৱা কথাটো সেইটোৱে, যাতে মানুহৰ মৌলিক যিবিলাক সমস্যা, মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, কৃষকৰ আত্মহত্যা, নিবনুৱা যুৱক যুৱতী আত্মহত্যা, ডিপ্ৰেশ্যনৰ কাৰণে GMC গুৱাহাটী মেডিকেল কলেজৰ তথ্যমতে প্ৰায় আগতকৈ বহু শতাংশ ডিপ্ৰেশ্যনত ভোগা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে মেডিকেল কলেজবিলাকৰ তথ্যমতে। এই কথাবিলাকক লৈ চৰকাৰে গুৰুত্ব নিদিয়ে। আজি যিটো জল জীৱন বুলি আঁচনি আছিলে, গোটেই জল জীৱন আঁচনিবিলাক এতিয়া বিফল হ'ব, লুটপাট চলি আছে। আজি চিণ্ডিকেটৰ কথাবিলাক তল পেলাই ৰাখিবৰ কাৰণে তেওঁলোকে অন্য কিছুমান ইছ্যুলৈ ডাইভাৰ্ট কৰে। এই কথাবিলাকত চৰকাৰখনক যেতিয়া আমি প্ৰশ্ন কৰিব বিচাৰোঁ, তেতিয়া একাংশ সংবাদ মাধ্যমে অন্য কিছুমান অলাগিতাল বিষয়ক লৈ এটা হৈ হাল্লা সৃষ্টি কৰি দিয়ে। সেইকাৰণে মই ভাবোঁ যে আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে চৰকাৰখনৰ অপকৰ্মখিনি ফাদিল কৰা আৰু চৰকাৰখনৰ ব্যৰ্থতাখিনি আৰু তেওঁলোকে যি প্ৰতিশ্ৰুতি ভংগ কৰিছে, ৰাইজৰ স্বাৰ্থৰ প্ৰতি যে পিঠি দিছে, এই কথাবিলাক আমি যেতিয়া ৰাজহুৱা কৰিব বিচাৰোঁ, তাক লুকুৱাবৰ কাৰণে চেষ্টা কৰাটো কিন্তু ৰাজ্যবাসীৰ প্ৰতি এটা অপৰাধ কৰা হৈছে।